আপোনাৰ মাটি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰিছে নেকি আৰু যদি কৰিছে আপুনি উচিত ক্ষতিপূৰণ পাইছেনে যদি নাই পোৱা তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণ কি আইনৰ ভিত্তিত কিদৰে ক্ষতিপূৰণ ক্যালকুলেট কৰা হয় কিদৰে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হয় বা কৰা উচিত সেই বিষয়ে আলোচনা কৰিম লগতে সুপ্ৰিম কোৰ্টে এই বিষয়ে কি কৈছে সেই বিষয়ে কম আৰু যদি ক্ষতিপূৰণ আপোনাৰ মনমত হোৱা নাই বা আপোনাৰ মনঃপুত হোৱা নাই তেন্তে আপুনি কেনে ধৰণে সেই ক্ষতিপূৰণৰ হাৰ বঢ়াব পাৰিব সেই বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো আজি অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অকণো স্কিপ নকৰিব বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই মাটি অধিগ্ৰহণ কৰে তেতিয়া নেশ্যনেল হাইৱেজ অথৰিটি এক্ট 1956 অধীনত কৰে আৰু তাৰ পিছত সেই মাটিবোৰ যে অধিগ্ৰহণ কৰে সেই মাটিবোৰ অধিগ্ৰহণৰ ক্ষেত্ৰত সেই মাটিৰ মালিকসমূহক যি ক্ষতিপূৰণ দিব লাগে সেই ক্ষতিপূৰণটো প্ৰদানৰ বাবে আন এখন বিশেষ আইন আছে সেই আইনখনৰ নাম হৈছে The right to fair compensation and transparency in land acquisition, rehabilitation and resettlement act 2013. আগত এই নিয়ম কিছু বেলেগ ধৰণৰ আছিল নেশ্যনেল হাইৱে অথৰিটি এক্ট 1956 মতে ক্ষতিপূৰণ নিৰ্ধাৰণ হৈছিল কিন্তু পৰৱৰ্তী কালত দেখা গৈছিল যে সেই ক্ষতিপূৰণসমূহ আচলতে উচিত মূল্য প্ৰদানৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছিল আৰু সেই কাৰণেই এই পৰৱৰ্তী সময়ত 2013 চনত এই নতুন আইনখন প্ৰৱৰ্তন কৰা হয় আমি এই আইনখনৰ সম্পূৰ্ণ নামটো নকৈ পেলাই 2013 চনৰ আইন হিচাপে কম এতিয়া কথা হৈছে আমি সাধাৰণতে লক্ষ্য কৰিছো যে বহু সময়ত এই নতুন আইনখনৰ জৰিয়তে যদিও ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হয় কিন্তু দেখা যায় যে বহু সময়ত মাটিৰ মালিকসমূহে তেওঁলোকৰ উচিত মূল্য নাপায় কাৰণ তাত কিছু আখোৱা থাকি যায় আৰু সেই আখোৱাসমূহৰ বাবেই তেওঁলোকে বহু সময়ত প্ৰতাৰিত হ'বলগীয়া হয় এতিয়া সাধাৰণতে আমাৰ মনলৈ যিটো প্ৰশ্ন আহে যে আমাৰ মাটি এটুকুৰা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিলে কৰাৰ পিছত তেওঁলোকে মাটিৰ মালিকসকলক কিদৰে কম্পেনচেশ্যন দিব বা কিদৰে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব বা কোনটো ক্ষতিপূৰণ উচিত মূল্যৰ হয় এই ক্ষেত্ৰত যে চৰকাৰৰ যিটো মাটিৰ মূল্য নিৰ্ধাৰণ কৰা থাকে হয়তো সেই মাটিৰ মূল্যৰ ভিত্তিতেই ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হয় কিন্তু সেইটো আচলতে নহয় এই 2013 চনৰ যিখন আইন যিটোৰ ওপৰত সুপ্ৰিম কোৰ্টে কৈছে আমি সুপ্ৰিম কোৰ্টৰ সেই জাজমেণ্টসমূহ আলোচনা কৰিম য'ত কৈছে যে মাৰ্কেট ভ্যালু অৰ্থাৎ যেতিয়াৰ পৰা নটিফিকেশ্যন হ'ল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা NHAI মাটি টুকুৰা অধিগ্ৰহণ কৰিবলৈ ল'লে সেই সময়ত সেই মাটি টুকুৰাৰ বা সেই মাটিসমূহৰ যিটো বজাৰ মূল্য বা মাৰ্কেট ভ্যালু আছিল সেই মাৰ্কেট ভ্যালুৰ ভিত্তিতহে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব লাগে এতিয়া আপোনাক আমি চাওঁ কি ধৰণে সেই ক্ষতিপূৰণসমূহ নিৰ্ধাৰণ কৰা হয় প্ৰথমতে আমি ৰুৰেল এৰিয়াজৰ কথা লৈ আহিম ৰুৰেল এৰিয়াজ অৰ্থাৎ গ্ৰামীণ অঞ্চলৰ ভূমি যেতিয়া অধিগ্ৰহণ কৰা হয় তেতিয়া সেই গ্ৰামীণ অঞ্চলৰ ভূমিসমূহৰ নটিফিকেশ্যনৰ ডেটলৈকে যিটো মাৰ্কেট ভ্যালু থাকে তেওঁলোকে চালি জাৰি পেলাই চাব বিশেষকৈ এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁলোকে নিৰ্ধাৰণ কৰিব তেওঁলোকে অথৰিটি হয় তেওঁলোকে মাৰ্কেট ভ্যালুটো এছেছ কৰি পেলাই চাব এতিয়া উদাহৰণস্বৰূপে আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ এলিভেটেড কৰিডৰৰ যিটো প্ৰপ'জেল আহিছে আমি সেই বিষয়ে ল'ব পাৰোঁ আজি ধৰক কাজিৰঙা বা কহৰা অঞ্চল বা বকাখাট অঞ্চলৰ যিসমূহ মাটি অধিগ্ৰহণ হ'ব এই ৰাষ্ট্ৰীয় ঘাইপথ বা এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সেই মাটিসমূহৰ আজিৰ ডেটৰ নহয় যেতিয়াৰ পৰা নটিফিকেশ্যন হ'ল সেই নটিফিকেশ্যনৰ ডেটলৈকে যিটো মাৰ্কেট ভ্যালু সেই মাটিসমূহৰ আছিল সেই মাৰ্কেট ভ্যালুটোক ধৰি পেলাই গোটেই ক্যালকুলেশ্যনটো আৰম্ভ হ'ব অৰ্থাৎ ধৰক এটুকুৰা মাটিৰ বজাৰ মূল্য বা মাৰ্কেট ভ্যালু যেতিয়া নটিফিকেশ্যন কৰা হৈছিল 10 লাখ টকা এতিয়া যদি ৰুৰেল এৰিয়াজৰ মাটি হয় অৰ্থাৎ গ্ৰামীণ অঞ্চলৰ যদি মাটি হয় তেন্তে 10 লাখক দুগুণ কৰা হ'ব 20 লাখ হ'ব আৰু তাৰ লগতে এটা solatium বুলি পেলাই এটা এছপেক্ট আছে solatium অৰ্থাৎ সেই মাটি টুকুৰা হয়তো সেই মানুহজনৰ যিটো ইমোশনছ বা আবেগ জড়িত হৈ আছে বা তেওঁৰ যিটো ভৱিষ্যত পৰিকল্পনা জড়িত হৈ আছিল বা তেওঁৰ পৰা যে বলপূৰ্বকভাৱে চৰকাৰে মাটি টুকুৰা অধিগ্ৰহণ কৰি লৈছে সেইটোক কম্পেনচেশ্যন হিচাপে লৈ পেলাই solatiumৰ এটা বিষয়বস্তু ধৰি লোৱা হৈছে সেইটো 100% হ'ব অৰ্থাৎ ধৰক মাটি টুকুৰাৰ
আজিৰ ডেটৰ মাৰ্কেট ভ্যালু যদি 10 লাখ টকা হয় তেন্তে সেইটো দুগুণ কৰা হ'ব এইটো গ্ৰামীণ অঞ্চলৰ ক্ষেত্ৰত গাঁৱৰ ক্ষেত্ৰত ৰুৰেল এৰিয়াজৰ ক্ষেত্ৰত 20 lakhs হ'ল 2 মাল্টিপ্লাই কৰি পেলাই দুগুণ কৰি পেলাই আৰু 20 lakhsৰ লগত আকৌ 100% solatium যোগ হ'ব অৰ্থাৎ 20 লাখৰ লগত আৰু 20 লাখ প্লাস কৰা হ'ব অৰ্থাৎ 40 লাখ টকা সেই মাটি টুকুৰাৰ মাৰ্কেট ভ্যালু হিচাপে নিৰ্ধাৰণ কৰা হ'ব এই ক্ষেত্ৰত মনত ৰাখিব যে সরকারি যেটো ভ্যালু ধৰক এতিয়া কিছুমান অঞ্চলৰ মাটিৰ মূল্য 2 লাখ টকা সরকারি ভ্যালু আপুনি সেইটোৰ ওপৰতে বেছ কৰি পেলাই মাটি টুকুৰা বিক্ৰী কৰা হয় তাত স্ট্যাম্প ডিউটি ৰেজিষ্ট্ৰেচন চাৰ্জ দিয়া হয় কিন্তু মার্কেট ভ্যালু সেইটো নহয় মার্কেট ভ্যালুটো হৈছে যেতিয়া নোটিফিকেশন হল মাটি টুকুৰা অধিগ্ৰহণ কৰাৰ সময়ত সেই সময়ত যেটো মূল্য বজাৰত চলি থাকে ধৰক 2 লাখ টকা যদি সরকারি ভ্যালু হয় বজাৰ মূল্য 2 লাখ টকা নহব পাৰে তাতকৈ যথেষ্ট বেছি হ'ব পাৰে সেই যথেষ্ট বেছি যেটো এভাৰেজ সেইটো সরকাৰে উলিয়াব অথৰিটি উলিয়াব আৰু সেইটো উলিয়াই পেলাই তাৰ লগত 2 পূৰণ কৰিব 2 পূৰণ কৰিলে ডাবল হ'ব ডাবল হোৱাৰ পিছত আকৌ সেই ডাবলৰ যেটো 100% টকা হ'ব সেইটো solatium হিচাপে যোগ কৰি পেলাইহে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ 10 লাখ টকা যদি মাটি টুকুৰাৰ মূল্য হয় 20 লাখ টকা হ'ব মাল্টিপ্লাই কৰি পেলাই লগতে 20 লাখ টকা solatiumৰ নিৰ্ধাৰণ কৰি পেলাই 40 লাখ টকা সৰ্বমুঠ আপোনাৰ মাটিৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব তাৰ লগতে সেই মাটি টুকুৰাত কি বস্তু আছে কি ঘৰ দুৱাৰ আছে ওয়াল আছে ব্যৱসায় বাণিজ্য আছে সেই সমূহৰ উচিত মূল্য নিৰ্ধাৰণ কৰি পেলাই একুমুলেট কৰি দিয়া হ'ব আৰু সেই হিচাপে মাটিৰ সম্পূৰ্ণ কম্পেনসেশনটো আপুনি পাব এইটো হৈছে গ্ৰামীণ অঞ্চলৰ কথা আৰু যদি আপুনি আৰবান এৰিয়াজত যায় অৰ্থাৎ নগৰ অঞ্চলৰ মাটি যদি অধিগ্ৰহণ কৰে তেতিয়া সেই ক্ষেত্ৰত কিন্তু এই মার্কেট ভ্যালুটো একই থাকিব কিন্তু তাত মাল্টিপ্লাই নহব তাত তাৰ লগতে solatiumটো 100% হ'ব ধৰক নগৰ অঞ্চলৰ মাটি টুকুৰাৰ মূল্য যদি 20 লাখ টকা হয় তেন্তে তাৰ লগত আৰু গ্ৰামীণ অঞ্চলত যেনেকৈ দুগুণ কৰা হৈছিল আৰু 20 লাখ টকা যোগ হৈছিল সেইটো নহব যেটা 20 + 20 অৰ্থাৎ 40 লাখ টকাই আপুনি সেই মাটি টুকুৰাৰ মূল্য পাব 40 + 40 হৈ 80 নহয় গতিকে এইটো হৈছে মূল আইনৰ প্ৰাৱধান য'ত মার্কেট ভ্যালুৰ এছেটমেন্টটো হয় আৰু তাৰ লগতে তো আমি এখিনি কথা কলোই যে আনুষঙ্গিক যিখিনি বস্তু থাকে ঘৰ মাটি দোকান ইত্যাদি ভৱিষ্যত নিৰ্ধাৰণ ধৰক এজন মানুহ তাতে দোকানী হিচাপে আছে তেওঁৰ যে ভৱিষ্যত উপাৰ্জনৰ ক্ষেত্ৰত এই মাটি টুকুৰা অধিগ্ৰহণ কৰি লোৱাৰ পিছত কেনে ধৰণৰ ক্ষতি হ'ব সেই বিষয়সমূহ নিৰ্ধাৰণ কৰা হয় আৰু তাৰ ওপৰতো তেওঁলোকে ক্ষতিপূৰণ পাব গতিকে মূল যেটো কথা সেইটো হৈছে যে সরকারি ভ্যালুৰ ওপৰত বা সার্কেল ৰেট বুলি প্লে কোৱা হয় সেইটোৰ ওপৰত কোনো ক্ষতিপূৰণ নিৰ্ধাৰণ নহয় সদায় মার্কেট ভ্যালুৰ ওপৰতে নিৰ্ধাৰণ কৰা হয় এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটোলৈ আমি যাওঁ যে মার্কেট ভ্যালুৰ ক্ষেত্ৰত বহুত সময়ত দেখা যায় মাটি টুকুৰাৰ ভ্যালু হ'ব লাগিছিল 20 লাখ টকা কিন্তু দেখা গৈছে যে সরকাৰে সেইটো 5 লাখ টকা কৰি থৈছে আপোনাৰ মাটি টুকুৰাটো গলি কিন্তু আপুনি বিচৰা মতেটো আপোনাৰ যেটো ক্ষতিপূৰণ পাব লাগিছিল সেইখিনিটো আপুনি পোৱা নাই সেই ক্ষেত্ৰত আপুনি কি কৰিব তেতিয়া আপুনি প্ৰথমতে ডিসি যিজন থাকিব তেওঁৰ ওচৰত অবজেকশন ৰেজ কৰিব আৰু এই ক্ষেত্ৰত এইখন 2013 চনৰ আইনতে স্পেসিফিক কৰি দিছে যে আপোনালোকে সেই এৰিয়াৰ ওচৰে পাজৰৰ ধৰক আজি এটুকুৰা মাটি মই কৈছো যে কহৰা অঞ্চলৰ মাটি বা কাজিৰঙা অঞ্চলৰ মাটি অধিগ্ৰহণ কৰিলে এতিয়া ক্ষতিপূৰণ যেটো আপোনাক দিছে সেইটোত আপুনি সন্তুষ্ট নহয় তেতিয়া আপুনি কি কৰিব আপোনাৰ ওচৰে পাজৰে যিমান সেলডিড অলৰেডি হৈছিল যদি সেই সেলডিড সমূহ মার্কেট ভ্যালুৰ ওপৰত হৈ থাকে সেই সমূহৰ সাৰ্টিফাইড কপি ল'ব লগতে আপুনি এগ্ৰিমেন্ট টু সেল অৰ্থাৎ মাটি বিক্ৰী হোৱাৰ আগত যেটো মূল্য নিৰ্ধাৰণ হয় সেইটো হৈ পেলাই যিখন এগ্ৰিমেন্ট হয় সেই এগ্ৰিমেন্টৰ কপিসমূহ দি পেলাই আপুনি সংশ্লিষ্ট কৰ্তৃপক্ষ বা ডেপুটি কমিশনাৰৰ ওচৰত অবজেকশন ৰেজ কৰিব পাৰে আৰু সেই অবজেকশনৰ ভিত্তিত arbitration proceeding initiate হ'ব পাৰে arbitratorৰে গোটেই বিষয়বস্তুটো চালি জাৰি চাই পেলাই যদি দেখা যায় যে সঁচাকৈ সৰকাৰে বা অথৰিটিয়ে যেটো কম্পেনসেশন নিৰ্ধাৰণ কৰিছে সেইটো মূলত কোনো উচিত ক্ষতিপূৰণ হোৱা নাই বা ন্যায্য ক্ষতিপূৰণ হোৱা নাই তেন্তে সেইটো এনহান্স কৰাৰ চেষ্টা কৰিব বা সেই ক্ষেত্ৰত এনহান্স সাধাৰণতে কৰে কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে ডাইৰেক্টলি কোৰ্টত যাব নোৱাৰে যে কম্পেনসেশন কম হল আমি কোৰ্টত গৈ প্লে কেছ কৰিম হাই কোৰ্টত কেছ কৰিম নহব কাৰণ এই ক্ষেত্ৰত 2013 চনৰ আইনখনত স্পেসিফিক কৰি দিয়া হৈছে যে কোৰ্টে কোনো কম্পেনসেশন নিৰ্ধাৰণ কৰিব নোৱাৰে তেওঁলোকে চাব পাৰে
যে এই গোটেই কম্পেনসেশ্যনটো যিটো নিৰ্ধাৰণ কৰা হৈছে ন্যায্য হৈছে নে নাই আৰু যদি ন্যায্য নাই হোৱা সেইটো পাছ কৰি পেলাই ৰিমাণ্ড কৰি পঠিয়াই দিব পাৰে যে তোমালোকে পুনৰ নিৰ্ধাৰণ কৰা কিন্তু কোৰ্টে কেতিয়াও নিজাববীয়াকৈ কোনো এটুকুৰা মাটিৰ কম্পেনসেশ্যন নিৰ্ধাৰণ কৰিব নোৱাৰে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ মূলতঃ দুটা বিশেষ উল্লেখযোগ্য জাজমেণ্টৰ কথা আলোচনা কৰিম প্ৰথম জাজমেণ্টটো হৈছে 2019 চনৰ ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চেছ তাৰসম সিং ডাঙৰীৰ কেছ য'ত স্পেচিফিকেলি কৈছে যে কেনেধৰণে কম্পেনসেশ্যন ক্যালকুলেট কৰা হ'ব কি বিষয়বস্তু ল'ব লাগিব আৰু তাত কৈছে যে 2013 চনৰ যিখন আইন সেইখনেই হৈছে মূল আইন আৰু সেই আইনৰ ভিত্তিতে কম্পেনসেশ্যন বা ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হ'ব তাৰপিছত 2021 চনত এটা কেছ হৈছিল সুপ্ৰিম কোৰ্টত NHAI ভাৰ্চেছ এইম হাকিম নামৰ এটা কেছত সুপ্ৰিম কোৰ্টে কৈছে যে ইয়াত কোৰ্টে কোনো ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে কোৰ্টে একমাত্ৰ চাব পাৰে যে এই যিটো ক্ষতিপূৰণ সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে সেইটো উচিত হৈছে নে নাই সেই বিষয়েহে চাব পাৰে আৰু চাই পেলাই সেইটোক সেট এসাইড কৰিব পাৰে অৰ্থাৎ বাতিল কৰি দিব পাৰে খাৰিজ কৰিব পাৰে কৰি পেলাই আকৌ কৰ্তৃপক্ষৰ ওচৰলৈ পঠিয়াব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা আমি এটা বস্তু নিশ্চিত হ'ব পাৰিলো যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যদি আপোনাৰ মাটি টুকুৰা অধিগ্ৰহণ কৰে বা কোনোবা এজন ব্যক্তিৰ মাটি অধিগ্ৰহণ কৰে তেতিয়া সেই ক্ষেত্ৰত কিন্তু চৰকাৰী যেটো মাটিৰ মূল্য সেইটোৰ ওপৰত ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে তেওঁলোকে সদায় নিৰ্ধাৰণ কৰিব লাগিব মাৰ্কেট ভ্যালুৰ ওপৰত সেই মাৰ্কেট ভ্যালুৰ যেটো মাল্টিপ্লায়াৰ সিস্টেম মই ইতিমধ্যে আমি আলোচনা কৰিলো সেই ধৰণে হ'ব লগতে solatium হ'ব 100% কাৰণ আপুনি মাটি টুকুৰা আপোনাৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি দিয়াৰ দৰে হৈছে সেই মাটি টুকুৰা দিয়াৰ কাৰণে আৰু সেই কাৰণে সেইটোকে এটা কম্পেনসেশ্যন বা ডিমাৰেজ হিচাপে আপোনাক দিয়া হ'ব solatium গতিকে আশা কৰো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ মাটি যদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা NHAI অধিগ্ৰহণ কৰে তেন্তে কেনে ধৰণে কম্পেনসেশ্যন ক্যালকুলেট কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ বুজিবলৈ সক্ষম হ'ল যদি কিবা সন্দেহ থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি আপোনালোকক এই ক্ষেত্ৰত সহায় কৰাৰ চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব এনে ধৰণৰ আইনৰ কিবা প্ৰশ্ন আপোনালোকৰ মনত যদি থাকে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি চেষ্টা কৰোঁ আপোনালোকক ওভাৰ টেলিফোন আপোনালোকৰ সমস্যাৰ সমাধান কৰাৰ আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ